নমস্কাৰ বন্ধুসকল, অসমীয়া কুইজৰ 91 নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানটোত 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰ দৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅ'টো ৰখাই লৈ উত্তৰটো দিব পাৰিছে নেকি তাকে এবাৰ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেণ্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজি অনুষ্ঠানৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। অসমীয়া ভাষাৰ প্ৰথম নাটকখনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত নাটক চিহ্ন যাত্ৰা। সেইকাৰণে মহাপুৰুষ শংকৰদেৱক অসমীয়া নাট্য সাহিত্যৰ জনক আখ্যা দিয়া হয়। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অন্ধ্ৰপ্ৰদেশৰ এখন জিলাৰ নাম হৈছে বিশাখাপট্টনম। এতিয়া আমাৰ প্ৰশ্ন হ'ল, এই বিশাখাপট্টনম কিহৰ বাবে বিখ্যাত? সময় শেষ হৈছে। উত্তৰটো হৈছে জাহাজ নিৰ্মাণৰ বাবে বিখ্যাত। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। চীন দেশৰ স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে 1 অক্টোবৰ তাৰিখে পালন কৰা হয়। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। নলেজ ইজুকেল টু 96%, হাৰ্ডৱৰ্ক ইজুকেল টু 98%। তেনেহলে এটিটিউড ইজুকেল টু কিমান হ'ব? সময় শেষ হৈছে। উত্তৰটো হৈছে 100%। হয় নে নহয় চাওকচোন। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। 21978ক কিহেৰে পূৰণ কৰিলে ইয়াৰ ওলোটা সংখ্যা 87912 পোৱা যাব? সময় শেষ হৈছে। উত্তৰটো হৈছে 4। এবাৰ অংকটো কৰি চাওকচোন হয় নে নহয়। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। পূৰ্বতে ইকুৱেল চিন বা সমান চিনটো নাছিলে। এজন বৈজ্ঞানিকে বা এজন গণিতজ্ঞই এই চিনটো আৱিষ্কাৰ কৰিছিল। এতিয়া প্ৰশ্ন হ'ল, এই গণিতজ্ঞজনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে ৰবাৰ্ট ৰেকৰ্ড। তেওঁ এজন বিখ্যাত গণিতজ্ঞ। তেওঁৱে এই সমান চিন বা ইজুকেল চিনৰ আৱিষ্কাৰ কৰিছিল। পূৰ্বতে 1+1 ইজুকেলটো লিখিব লাগিছিলে। বাৰে প্ৰতি ইজুকেল লিখি থাকিবলগীয়া হোৱাৰ কাৰণে তেওঁ এই উজু উপায়টো উদ্ভাৱন কৰিলে। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। 7 নম্বৰ প্ৰশ্নটোত মই এখন ফটো দেখাম। এই ফটোত থকা ব্যক্তিজন কোন আপোনালোকে ক'ব লাগে। ফটোখন ভালদৰে মন কৰকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে ইয় মিং। তেওঁ এজন চাইনিজ বাস্কেটবল খেলুৱৈ। তেওঁৰে এই ফটোখন। 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনটো বাকী কেইটাৰ সৈতে অমিল? সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপশ্যনত থকা মহেশ ভূপতি। তেওঁৱে অমিল হ'ব। এ, বি আৰু ডি অপশ্যনত থকা গোটেইকেইজন ব্যক্তি ক্ৰিকেট খেলৰ লগত জড়িত আৰু মহেশ ভূপতি হৈছে টেনিছ খেলৰ লগত জড়িত। গতিকে লৈ এই চি অপশ্যনটোৱে বেলেগ হ'ব। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। সাগৰৰ ওপৰত দূৰত্ব জোখা এককটোৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে নটিকেল মাইল। এতিয়া 10 নম্বৰ আৰু 11 নম্বৰ দুটা হাতৰ আগবঢ়াইছো। এই হাতৰ দুটা উত্তৰ দিবলৈ চেষ্টা কৰি চাবচোন। প্ৰথমটো হৈছে, জিভাৰে খোজকাঢ়ি পৃথিৱীলৈ অহা প্ৰাণীটো কি? সময় শেষ হৈছে। উত্তৰটো হৈছে শামুক। চিন্তা কৰি চাওকচোন হয় নে নহয়। এতিয়া 11 নম্বৰ হাতৰটো আপোনালোকৰ বাবে আগবঢ়াইছো। ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। জুইৰ লগত লা মিলালে কি হয় বাৰু? কমেণ্ট কৰি উত্তৰটো জনাব।
এইখিনিতে কুইজৰ 90 নম্বৰ খণ্ডত মই এটা প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ। এটা সাঁথৰ আছিল। সাঁথৰটো হৈছে কি সাগৰত দৌল দেৱালয় মঠ মন্দিৰ আছে? ইয়াৰ উত্তৰ হৈছে শিৱসাগৰত। ইয়াৰ উত্তৰ কেইবাজনো বন্ধুৱে দিবলৈ সক্ষম হৈছে। এইখিনিতে তেওঁলোকৰ নাম মই উল্লেখ কৰি দিব বিচাৰিছোঁ। তেওঁলোক আছিল গীতাৰ্থ বৰা, লোহিত দিহিঙীয়া, চিমৰন খান, ভাস্বতী কলিতা, চন্দন নাথ, পংকজ ঠেঙাল, দীপজ্যোতি খাটনিয়াৰ, মঞ্জু ভূঞা, বুদ্ধেশ্বৰ গগৈ আৰু JH ব্লগছ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈ এনেদৰে উত্তৰ দিব বুলি আশা কৰিলোঁ। শেষত এফাকি মহৎ লোকৰ বাণীৰে আজিৰ অনুষ্ঠানটো সামৰণি মাৰিম। APJ আব্দুল কালামৰ এষাৰ মহান বাণী। তেওঁ কৈছিল, নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰিলে তুমি সমগ্ৰ পৃথিৱীখনকে শাসন কৰিব পাৰিবা। এষাৰ অৰ্থবহ মহান বাণী। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ভাল হৈছে বুলি কমেণ্ট কৰি উৎসাহ যোগাব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে।